সদ্যহতে আমি ৰামধেনু কেতিয়া দেখিবলৈ পোৱা যায়? যেতিয়া বৰষুণ দি এৰাৰ পিছত তেতিয়া আমি ৰামধেনু দেখিবলৈ পোৱা যায়। গতিকে ৰামধেনু এইটো ছিষ্টেমটো দেখিবলৈ পোৱা যায়। সেইকাৰণে কণ সৰু ল'ৰা ছোৱালীখিনিয়ে বুজি পাবৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে যে সৰু ল'ৰা ছোৱালীখিনিয়ে বুজি পায়। যেনেকৈ মই এতিয়া এটা গামলাত আৰু এখন গিলাচ জুবিয়াই লৈ আৰু পানী দি যে ৰামধেনু সাতোটা ৰং এনেকৈ চাব পাৰে, মই এইটোকে সৰু ল'ৰা ছোৱালীখিনিক বুজাব বিচাৰিছোঁ যে ৰামধেনু মই এতিয়া এই আইনাখন দি আৰু ৱালত এখন বগা কাপোৰত এই আঁৰি লৈছোঁ আৰু ৰামধেনু এই সাতোটা ৰং এনেকৈ কৰি দেখুৱাব বিচাৰিছোঁ যে কোনোবা সৰু ল'ৰা ছোৱালীও এই ছিষ্টেমত যে ৰামধেনু নিজেই চাব পাৰে যে ৰ'দৰ পোহৰতো সাতোটা ৰং হয়।